চীনে ল'ব উত্তৰ পূব, চীনে ল'ব অসম, চীনে ল'ব গুৱাহাটী। ডোকলামত চীনা সেনাৰ চাউনি। উত্তৰ পূব দখলৰ ভয়ংকৰ পৰিকল্পনা। চিকেন নেক যাব চীনৰ দখললৈ। ভাৰতীয় সেনাৰ ৮১ মিটাৰ দূৰত চীনা চাউনি। ভূটান ছিকিম সীমান্তৰ ডোকলামৰ স্মৃতি হয়তো কোনেও পাহৰাই নাই। প্ৰায় ৫ মাহ পূৰ্বে ডোকলামত পথ নিৰ্মাণ কৰিবলৈ অহা চীনা সৈনিকক শাৰীৰিকভাৱে বাধা প্ৰদান কৰিছিল ভাৰতীয় সেনা বাহিনীয়ে। ইয়াৰ পিছত দুয়ো দেশৰ সেনাই প্ৰায় ৩ মাহ ধৰি সীমান্তত অৱস্থান কৰিছিল আৰু অৱশেষত চীনে তাৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিছিল। কিন্তু চীনৰ সেই স্থিতি আছিল এক কৌশলহে। আচলতে চীনে প্ৰত্যাহাৰ কৰাই নাই তেওঁলোকৰ সেনা বাহিনী। ডোকলামত গোপনে নিৰ্মাণ হৈছে বিশাল সেনা চাউনি। ছেটেলাইটৰ ফটো ধৰা পৰিছে ভয়ংকৰ ছবি। এফালৰ পৰা চাই যাওক এই ভয় লগা ছবিবোৰ। ফটো ১। এয়া ডোকলামৰ বৃহৎ সেনা চাউনি। ফটো ২। সেনাৰ ব্যৱহাৰৰ বাবে হেলিপেডো নিৰ্মাণ কৰা হ'ল। ফটো ৩। সাজু কৰা হৈছে দীৰ্ঘ দূৰত্বভেদী বিভিন্ন তোপ। ফটো ৪। শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে সামৰিক বাহন। আৰু ফটো ৫। খন্দা হৈছে গোপন সুৰংগ। চাওক এই ছবিবোৰ ভালকৈ। ৰঙা চীনৰ ফাঁকি ধৰা পৰিছে ছেটেলাইটৰ ছবিত। চিকেন নেক দখল কৰি উত্তৰ পূৰ্বাঞ্চল নিজৰ হাতলৈ নিবলৈ চীনে কিদৰে আৰম্ভ কৰিছে ভয়ানক কুচকাৱাজ সেয়া নিজেই চাওক। এইবাৰ আপোনালোকক দেখুৱাব লৈছো আন কেইখনমান ছবি। এয়া চাওক ২০০৫ চনৰ ডোকলামৰ ফটো। ২০০৫ চনত এই অঞ্চলটোত আছিল কেৱল কেঁচা ৰাস্তা। এইবাৰ চাওক এইখন ২০১১ চনৰ ফটো। এই ফটোত দেখা গৈছে কিদৰে চীনে কেঁচা ৰাস্তা পকী কৰিছে। দুয়োখন ফটো এইবাৰ একেলগে চাওক। আৰু এইবাৰ চাওক ২০১৭ চনৰ ডিচেম্বৰৰ ফটো। এই ফটোত ধৰা পৰিছে সম্পূৰ্ণ বিপৰীত ছবি। সমগ্ৰ পথটোৰ কেউপিনে গঢ়ি উঠিছে সামৰিক চাউনি। ২০০৫ চন, ২০১১ চন আৰু ২০১৭ চনৰ ৩খন ছবি একেলগে চাওক। ছেটেলাইটৰ এই ছবিসমূহ প্ৰকাশ পোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ভাৰতীয় সেনা বাহিনীৰ মাজত। সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতে সেয়েহে সকীয়াই দিছে ৰঙা চীনক। Emerging as a powerful country, and it claims now to be, I would say, another global power, but certainly it has emerged as a regional power in the region. It is becoming assertive. The dealing with him is a whole of a government approach. We cannot say that the army alone will deal with China. I have always said that our focus on the north has to shift on the northern borders. In fact, we are concentrating more on the neighborhood than going beyond that, and therefore that is one issue we find, that if we can keep these nations with us, we would be able to make sure that the assertiveness that China is doing against us is balanced in some way. We understand China is a powerful country, but let us also not forget we are not a weak nation. Our intention always is that whenever he exerts pressure,
we should try and not let it escalate beyond a limit. Yes, we will not allow our territory to be invaded or intruded upon. আনুমানিকভাৱে ডোকলামত চীনে 1600 পৰা 1800 সেনা মজুত কৰিছে। যদিহে দুই দেশৰ মাজত যুদ্ধ হয় তেন্তে ছিকিমৰ পৰা আহি উত্তৰ পূৰ্বাঞ্চল দখল কৰাটো খাটাং। আৰু চীনৰ বাবে সেয়া এতিয়া তেনেই সহজ হৈ পৰিছে। আৰু সেয়াই যদি হয় প্ৰথমেই চীনৰ দখললৈ যাব আপোনাৰ মোৰ গুৱাহাটী।